সুপ্ৰভাত সকলোটিলৈকে সকলো নিশ্চয় ভালেই আছে। আজি বিশ্বৰ যোগ দিৱস উপলক্ষে সকলোলৈকে মই মোৰ তৰফৰ পৰা বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আজি পূৰা হোৱাইট ড্ৰেছত আছোঁ, দেখিছে এয়া। মই যাবলৈ ওলাইছোঁ আজি আমাৰ এনাজৰী আৰু মৰিয়নি মহাবিদ্যালয়ৰ সহযোগত যোগ দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে মৰিয়নি মহাবিদ্যালয়ৰ প্ৰাংগণত, আৰু সেইবাবে তালৈ বুলি ৰেডি হৈছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ঠিক আছে, লগ পাই থাকিম। মই এতিয়া ওলাইছোঁ কলেজলৈ বুলি। ঠিক আছে, ভিডিঅ'টো চাই থাকক। আমি পাইছোঁহি এতিয়া। ফাতেমা, কিবা এটা কোৱা, য়োগা দিৱস উপলক্ষে কোৱা। এতিয়া আমি য়োগা দিৱসৰ কাৰণে আহিছোঁ, আগৰখিনি হ'ব আৰু এতিয়া মৰ্ণিং 6:30 হৈছে আৰু খুব ধুনীয়া এটা পৰিৱেশ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। চাৰিওফালে সেউজীয়া গছ গছনিয়ে ভৰপূৰ, আৰু এতিয়া সকলোৱে ৰেডি হৈছে য়োগা কৰিবৰ কাৰণে। কিছু সংখ্যক লোক আৰু আহিবলৈ আছে, আৰু তেওঁলোক পোৱাৰ লগে লগে আমাৰ য়োগা অনুষ্ঠানটি আৰম্ভ কৰা হ'ব। আজি আমাৰ অনুষ্ঠানটিলৈ যোগ প্ৰশিক্ষক দুগৰাকী নিমন্ত্ৰণ কৰা হৈছিলে। এগৰাকী হৈছে জুন দুৱাৰা আৰু আনগৰাকী হৈছে সুজাতা বৰদলৈ। এতিয়া আমাৰ অনুষ্ঠানটি আৰম্ভ কৰা হৈছে। এয়া আজি আমাৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে মৰিয়নি মহাবিদ্যালয়ৰ NSS ইউনিট, মৰিয়নি NCC, মৰিয়নি কাৰাটে স্কুলৰ দেৱজিৎ শইকীয়া তত্বাৱধানত প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকল, আৰু কেইবাখনো স্কুলৰ ছাত্ৰ ছাত্ৰী আমাৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু সেই কেইখন স্কুলত আজি যিহেতু যোগ দিৱস উদযাপন কৰিছে, আৰু সেইবাবে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিলে। তথাপিতো যিসকল লোকে আমাৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি আমাক সহযোগিতা আগবঢ়াই আমাক যোগ দিৱসটো উদযাপন কৰাত সহায় কৰিছে, তাৰ বাবে তেওঁলোকলৈ আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনাজৰী আৰু মৰিয়নি মহাবিদ্যালয়ৰ সহযোগত মৰিয়নি মহাবিদ্যালয়ত এটা যোগ কেন্দ্ৰ খোলা হৈছে।
যদি কোনোবা ইচ্ছুক লোকসকলে যোগ প্ৰশিক্ষণ ল'ব বিচাৰে তেতিয়াহ'লে এনাজৰী বা মৰিয়নি মহাবিদ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে। हाँ सर কৰি আছোঁ। আৰু যোগ দিৱসৰ ওপৰত দুআষাৰ আগবঢ়াইছে এয়া মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ হৰেণ গোৱালা ছাৰ। এয়া হৈছে মৰিয়নিৰ বিশিষ্ট সমাজকৰ্মী মহম্মদ নেকিবুল ইছলাম ছাৰ। তেখেতে যোগ অভ্যাসৰ ওপৰত দুআষাৰ আগবঢ়াইছিলে। এতিয়া আমাৰ সুন্দৰভাৱে অনুষ্ঠানটি সামৰণি পৰিবলৈ লৈছে আৰু সকলো সেয়ে দুখনমান ফটো উঠিবলৈ সাজু হৈছোঁ। এয়া হৈছে মৰিয়নি মহাবিদ্যালয়ৰ ভাল লাগিলে আমাৰ লগত এনাজৰী লগত কৰি আছে। য়োগাৰ ওপৰত কওক দুআষাৰ। য়োগাতে আজি আয়োজন কৰাৰ কাৰণে আমাৰ এনাজৰী গ্ৰুপক ধন্যবাদ দিছোঁ। ধন্যবাদ। মৰ্ণিং কলেজক সহযোগ কৰি পেলাই যিটো য়োগা মানে আয়োজন কৰিলে আৰু কি ক'ম আৰু বহুত ভাল লাগিলে। ইমান ল'ৰা ছোৱালী আমি য়োগাটো সদায় কৰাব লাগে। চেণ্টাৰ এটা খোলা ইয়াত আমি সহযোগ কৰিম। ভাল চেণ্টাৰ খোলা আমি সহযোগ কৰিম। ল'ৰা ছোৱালী গোটোৱা অলপ আৰু এনাজৰী বেষ্ট কাম কৰিছে আৰু ভাল কাম কৰিব। আশীৰ্বাদ দিছোঁ। ধন্যবাদ ছাৰ, ধন্যবাদ। কৃতিকা কোৱা, অৰ্গেনাইজ কৰি ভাল লাগিলে। ধন্যবাদ। আকৌ কৰিম তেনেকৈ লগ হৈ দেই। ঠিক আছে, ঠিক আছে, ঠিক আছে। অ'কে অ'কে, থেংক ইউ। এতিয়া য়োগা জাষ্ট শেষ হৈছে। শেষ হোৱাৰ পাছতে অকণমান পাতলীয়া আহাৰ দিয়া হ'ল সকলোকে। আৰু আমি এতিয়া মই
ভিডিঅ'টো ইমানতে সামৰিবলৈ লৈছোঁ। আমাৰ আজি এনাজৰীৰ সদস্যসকল ইমানেই, আৰু কাৰণ আমাৰ গ্ৰুপত বেছিকৈ টিচাৰে আছে, সকলোৱে নিজৰ নিজৰ স্কুলত যিহেতু যাবলগীয়া হৈছে সকলোৱে য়োগা ডে চেলিব্ৰেট কৰিবলৈ, আৰু সেইকাৰণে আমাৰ আজি সদস্য বহুত কমি গ'ল। আহা কোৱাচোন চবেই এষাৰ কোৱা, আজি কেনেকুৱা লাগিলে কোৱা? আজি বহুত ভাল লাগিলে য়োগা কৰি। মানুহে সদায় য়োগা কৰি থাকিব লাগে, স্বাস্থ্যটো ঠিক থাকিব তেতিয়া। কোৱা অনামিকা, কোৱা এষাৰ। য়োগা কৰিলে মানুহ পজিটিভ হয়, আৰু সেই পজিটিভিটিটো আনিবলৈ সমাজলৈ ৰাইজলৈ পজিটিভিটি আনিবলৈ সদায় মানুহে য়োগাটো প্ৰেক্টিছ কৰিব লাগে। ধন্যবাদ ধন্যবাদ। কোৱা তুমি এষাৰ কোৱা। ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ। আচলতে গোটেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ ময়ো নিজেও য়োগা কৰি আছিলোঁ। কিছুমান চিনহে ল'ব পাৰিলোঁ, আৰু গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিবলৈ লৈছোঁ। সোনকালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিলৈ আহোঁ, বাই বাই।